ঐ ল'ৰা কি হ'ল ঐ তই যে মনটো মাৰি আছ। একো নাই হোৱা অ' দেউতা। এই গজেন্দ্ৰ যে বুলি হ'লে সেইকাৰণে মনটো দুখ লাগি আছে। তই ঠিকেই কৈছ, মোৰ এই বেয়াই লাগি আছে। আৰু আজি তই সেইদিনাখিনি নিচিনাকৈ ওলাই নাযাবি আকৌ দেই। সেইদিনাখিনি দেখিছিলি হ কি হ'ল, সি গজেনে খেদি আহিছিলে যে সেইদিনাখিনি যেন তেনেহে পাইছ ভগৱানৰ কৃপাত। তুমি ঠিকেই কৈছা। সেইদিনাখনি অংকুৰো আহিলে না, সি মোক মাতিলে, নগলে সি বেয়া পাব সেইকাৰণে গ'লোগে আৰু। তাৰপিছত পালিহ চুটটো, আজি ওলাই নাযাবি। হ'ব দিয়া, ওলাই নাযাওঁ। খুৰা ঘৰত আছে নাই? আছো কোননো, সোমায়া। এই খুৰা মইহে অংকু। অংকু কেলে আহিলি বা? আহিছো আহিব নাপায় নেকি বা? বেয়া পাইছে নি অহা কথা? নাই পোৱা কথাটো সুধিছো। ভাল খবৰ এটা দিবলৈহে আহিছো তহঁতক। কি ভাল খবৰ কচোন। এই খুৰা এই গজেন্দ্ৰ যে বলিয়া হৈছিলে যে। হৈছিলে কেলে? গজেন্দ্ৰক আমি কালি ধৰিলো হ। কি তই সঁচাকে কৈছ নেকি? আৰু কেনেকে ধৰিলি? অংকু কেনেকে ধৰিলি? তই যে কৈছিলি যে বুদ্ধি লগাই ধৰিম বুলি, সেই আমি বুদ্ধি লগাই ধৰিলো। বুদ্ধি লগাই ধৰিলি সেইটো ময়ো গম পাইছো। তই কিন্তু কেনেকে ধৰিলি? বুদ্ধিটো কি পানিলি? কি বুদ্ধি খটালি তই সেইটো ক। চা, মই কালি ভোলাহঁতৰ লগত লগ লাগি বুদ্ধিটো ক'লো যে তহঁতি গছৰ ওপৰত উঠি থাকিবি, মই গজেন্দ্ৰক জোকাই পিনি তহঁতৰ ওচৰলৈ লৈ নিম। যেতিয়াই গজেন্দ্ৰ গছৰ তল পাবহি, তহঁতি জালখন পেলাই দিবি। কি তোৰ বুদ্ধি মানিছো দেই। ডাক্তৰে কি ক'লে? ডাক্তৰে কৈছে 2-3 দিনৰ ভিতৰতে ভাল হৈ যাব বুলি কৈছে। খবৰটো শুনিহে ভাল লাগিছে দেই। মোৰ এতিয়াহে ভাল লাগিছে। পিছে তোক মানিছো দেই। সেইবোৰ বাদ দে, ওলাই যাওঁ। বল। সেই ল'ৰা সোনকালে আহিবি আকৌ দেই ঘৰলৈ। দাদা সোনকালে আহিম। কথাটো শুনিয়ে ভাল লাগিছে দেই। আৰু এই অংকুটো বুদ্ধি একদম বুদ্ধি আছে আৰু দেই। দাঁত চলাই থাকিবি নি? আৰে দাঁত নচলাই কি কৰিম আজি? খবৰটো শুনি ইমান ভাল লাগিছে। সেইটো বাৰু ঠিকেই কৈছে বাৰু। এতিয়া ডাক্তৰ নম্বৰটো আনিলি? ফোন কৰচোন, ফোন কৰ। আনিলো, ৰ ফোন কৰিছো। লাগিছে নেকি? ৰ ৰিং কৰি আছে। ধৰিলে। হেল্ল' ছাৰ। এই বলিয়া মানুহটো যে আপুনি যে হেৰি কৰি দিছিলে যে, মই ভাল হ'ব নেকি? কি ভাল হ'ল? ঘৰলৈ আহিলে? হ'ব দিয়ক। পইচা দি থৈছিলোঁ নি আপোনাৰ হেৰিয়তে, এইটো টিকেট কাউণ্টাৰত। বোলো চাওক দি দিব, এতিয়া আমাৰ দিবলৈ টাইম নাই হোৱা। হ'ব দিয়ক। এই গুল্লি মলো ঘৰলৈ আহি গ'ল আমাৰ গজেন্দ্ৰ। বল। এইটো পাগলে হ'ল, বেয়া ধৰিছে। ৰ মোলৈও ৰ। অনাহৰ ফুলাম বতৰ, অনাহৰ মোৰ মৰম, অনাহৰ আনিবিনে বহাগৰে খবৰ। বুকুতে বাজিছে আজি প্ৰেমৰে কথা, গজেন্দ্ৰ তুমি ভাল হৈ গলা। কোনো মই আকৌ মোলৈ ভয় খাই গ'ল নি? ভয় খুৱাই মাৰিছে দেই তুমি। পিছে ভাল হ'ল দে, সেইদিনাখিনি আমাক বম খেদিলে দেই। আপুনিনো ক'ত গম পাব? বলিয়া হৈ গোটেই একদম আপুনি সচতে নাছিলে। সেইদিনাখনি খেদিলি নি? বোলে বেয়া হেন পাব দেই, মই মানে গমেই নাপাওঁ মানে। হ'ব দিয়ক, আপুনিনো ক'ত গম পায়? সুচতে নাছিলে। সেইবোৰ বাদ দিয়ক, আমাৰ ঘৰত যাম বোলক। আপোনাৰ দেউতাই আপোনাক লগ কৰিবলৈ বিচাৰিছে। ব'লা। যেন আপুনি পিটিকি লৈ আনিব দেই, দেউতাক ছাৰপ্ৰাইজ দিম, ছাৰপ্ৰাইজ। হ'ব দিয়া, নিলওঁ। দেউতা এইপিনে আছোন। কি হ'ল মৰা? তোমালৈ ছাৰপ্ৰাইজ এটা আছে, ছাৰপ্ৰাইজ। কি ছাৰপ্ৰাইজ বা? তুমি প্ৰথমতে চকুকেইটা বন্ধ কৰি দিয়া। কৈছো। নাচাবা আকৌ দেই, নাচাবা। নাচাওঁ। এতিয়া লাহেকে চকুকেইটা খুলি দিয়া। আমাক গজেন ভাই আছো, ভাল হ'লেগে। আৰু তহঁতি মোৰ এইটোৱে ছাৰপ্ৰাইজ মানে, মজা। খুৰা ভাল পালোগে। সেইদিনাখনি আপোনালোকক বোলে খেদিলি বোলে, সেই বেয়া চেয়া নাপাব দেই। নাপাওঁ। তুমি হুঁচৰ নাছিলা আকৌ। যাওঁ বোলা পিছপিনে। আৰু আজি ভাত খাচ আমাৰ ঘৰতে খাবা আকৌ দেই। মোলো তোৰ লগৰকেইটাকো মাতিবি, আৰু তই আমাৰ ঘৰতে ভাত খাবি আজি। হ'ব দিয়ক বাৰু খোৱা। তই লগৰকেইটালৈ ফোন কৰি দে, আৰু ইয়াক মই পিছপিনে যাওঁ। আমি পিছপিনে চকীত বহি পিনি কথা পাতোঁগে। কৈছো লৈ যোৱা। গজেন বলক। আজিহে মনটো ভাল লাগিছে ন অংকুৰ? ফোন কৰ। দেউতা ফোন কৰি কৈ থৈ গ'লহে, মোবাইলটো চিনি দিলে। তই কৰচোন, তই কৰ। ৰ কৰিছোঁ। হেল্ল' ভোলা। এই গজেন্দ্ৰ ভাল হ'ল আহিলে। এতিয়া হেৰিয়ৰ ঘৰত আছে, মোলৈ ঘৰত আজি খানা আছে। মোকো ৰখিলে, তহঁতক মাতি দিলে। তই তাকো কৈ দিবি। আহ কি ক'লে? আহিম বুলি ক'লে। ব'ল তহঁতৰ ওচৰলৈ।
অঁ ব'ল ব'ল। তো ৰাইজক বাৰ বাৰ দি দিয়ে আকৌ। তো বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব আৰু এনেকুৱাই ভিডিঅ' চাবলৈ এই চেনেলটোত ছাবস্ক্ৰাইব মাৰি দিব। আৰু শ্বেয়াৰো কৰি দিব বন্ধুসকল।